চৰাইদেউ বাকী হৈনো চৰাইদেউ মহোৎসৱত কেনেকৈ নোযোৱা কৰি থাকোঁ। সেয়েহে আজি পালোঁগৈ চৰাইদেউ আৰু ৰাস্তাতে আমি এইদৰে পালোঁ শোভাযাত্ৰা। আৰু শোভাযাত্ৰাৰ কাৰণে আহিছিলে আমাৰ সকলোৰে মৰমৰ নেত্ৰকাই। আৰু এইদৰে শোভাযাত্ৰাৰ কাৰণে অলপ সময় ৰাস্তাতে ৰৈ দিব লগা হ'ল। শোভাযাত্ৰা চাই গৈ আমি আকৌ মৈদামৰ ফাললৈ বুলি আগবাঢ়িলোঁ। মৈদামৰ সন্মুখলৈকে স্কুটি বাইক নিব দিয়া হোৱা নাছিল, সেয়েহে পাৰ্কিঙতে পাৰ্ক কৰি আমি এইদৰে আগবাঢ়িলোঁ। তোৰণৰ সন্মুখলৈকে দোকান বহিছে। আচলতে যি বিচাৰে তাকে পাব, প্ৰত্যেকখন দোকানেই উপলব্ধ আছে। কাপোৰ, কিতাপৰ পৰা ইত্যাদি কৰি খাদ্য সম্ভাৰলৈকে প্ৰত্যেকটো বস্তুৱে আছিলে। আৰু এইফালে 150-200 টকাতে কাপোৰ দি আছিলে আৰু আমি অলপমান মিছতো খাই ল'লোঁ। তাৰপাছতে বাকীবোৰো চাব বুলি ওলাই গ'লোঁ। আৰু এইফালে দেখিছেনে ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে। আচলতে গোটেইখিনি দেখুৱাটো সম্ভৱ হোৱা নাই চৰ্টছত, তাকে কেইটামান ফুল পুলিও ল'লোঁ আৰু তাৰপাছতে ঘৰলৈ বুলি আগবাঢ়িলোঁ।